আৰু লগতে আমি বিচাৰিম যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি মাইক্ৰফোন দি দিছো, তোমালোকে অকণো সংকোচ নকৰি হাত দাঙি পেলাই ছাৰক প্ৰশ্ন সুধিব পাৰা। ছাৰে দুটামান বিষয় ক'ব, কাজিৰঙা ট্ৰেইলৰ সফলতা আৰু পৰিৱেশ তাত পাৰিপাৰ্শ্বিক আন্দোলন সম্পৰ্কীয় লেখা সম্পৰ্কে। ছাৰে ছাত্ৰ ছাত্ৰীসকলৰ পৰা প্ৰশ্ন বিচাৰিছে, কোনোবাইতো প্ৰশ্ন সোধা আৰু কাৰণে যি সংকটত ভুগিব পাৰে বুলি ছাৰে সেই সময়ত 1991 চনত ধাৰণা কৰিছিল, যি সময়ত অন্য কোনো ব্যক্তিৰ মনলৈ তেনেকুৱা ভাৱ অহাই নাছিল। মেনকা গান্ধীয়ে সেই কিতাপখন উন্মোচন কৰিছিল আৰু সেইখনো পৰিৱেশ তন্ত্ৰৰ প্ৰতি এক বিশেষ ধৰণৰ আন্দোলনৰ সূচনা বুলি আমি ক'ব পাৰো পাৰিপাৰ্শ্বিক সাহিত্যৰ প্ৰতি। আমি এই বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ পৰা ছাৰে বিচাৰিছে কোনোবা এজনে প্ৰশ্ন এটা সোধা, অকণো সংকোচ নকৰিবা, এয়া তোমালোকৰ অনুষ্ঠান, তোমালোকৰ সৌভাগ্য আৰু ভৱিষ্যতে এনেকুৱা সৌভাগ্য আমি কেতিয়া পাম নাজানো, ছাৰ আমাৰ মাজত আছে। যিকোনো বিষয়ে প্ৰথমতে ক'বা। নমস্কাৰ ছাৰ, মই প্ৰাগজ্যোতিকা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছোঁ তিতাবৰৰ। আপোনাক এটা কুৱেশ্যন সুধিব বিচাৰিছিলোঁ। কোৱা হয় যে গুড ফিজিচিষ্ট ইজ এ গুড মেথমেটিচিয়ান, তেনেকৈ কোৱা হয় যে ৰাইটাৰ ইজ এ গুড চাইকলজিষ্ট। আপুনি এই কথাষাৰ কিমান দূৰ সঁচা বুলি ভাবে আৰু মানুহক কেনেকৈ পঢ়িলে যাতে তেওঁলোকৰ হৃদয়ৰ লগত কানেক্ট হ'ব পাৰি, কেনেকৈ লিখিব লাগে আচলতে তাৰ লগত? মই নীতিশমান দাস। নীতিশ, তুমি বৰ এটা প্ৰশ্ন সুধিলা যিটোৰ উত্তৰ খুব কম সময়ত দিয়াটো অসম্ভৱ। কিন্তু এজন লিখকে যেতিয়া ফিকশ্যন লেখে, নন ফিকশ্যনৰ কথা কোৱা নাই, কাল্পনিক যেতিয়া কাহিনী লেখে তেতিয়া চৰিত্ৰ থাকিবই। এতিয়া চৰিত্ৰবিলাক যদি লাইফ হ'ব লাগে, ৰিয়েলিষ্টিক হ'ব লাগে, বাস্তৱমুখী হ'ব লাগে, তেতিয়াহ'লে তুমি সেই চৰিত্ৰটোৰ বিষয়ে তুমি এটা নিজৰ মনত এটা ইমেজ এটা ক্ৰিয়েট কৰিব লাগিবই। তোমাৰ চৰিত্ৰটো কেনেকুৱা হ'ব আৰু সেইটো তুমি তাৰ যিটো ইণ্ডিকেশ্যন পাবা সেইটো হ'ল মানুহক ষ্টাডি কৰি। তোমাৰ যেতিয়া তোমালোকৰ ওচৰত তোমাৰ বন্ধু বান্ধৱ হওক, বাহন হওক, তুমি সদায় অবজাৰ্ভ কৰিবা তেওঁৰ বিহেভিয়াৰ আৰু মানুহৰ লগত কথা পাতি মানুহৰ মনৰ ভাৱ বুজি। That is the way you can create a character. চৰিত্ৰ এটা গঠন কৰিবলৈ তুমি সদায়